নমস্কাৰ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ ডিউটি ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু আজি মই বনাবলৈ লৈছোঁ কেঁচা জলকীয়া আৰু সৰিয়হৰ আচাৰ। আৰু আপোনালোকেতো জানেই এনেধৰণৰ আচাৰ বনাব, তথাপিও আজি ভাবিলোঁ মইনো কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ এবাৰ। আগতো বনাইছোঁ, ভাল লাগে খাই, সেইকাৰণে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। প্ৰথমে জলকীয়াখিনি ঠাৰিবিলাক গুচাই লৈছোঁ আৰু পানীত তিয়াই থোৱা আছে। ধুই ল'লোঁ, আকৌ এবাৰ এনেকৈ পানীত তিয়াই ধুই লৈছোঁ। এনেধৰণে মই প্ৰথমতে জলকীয়া ঠাৰিখিনি গুচাই ল'ম। আৰু যদিহে কোনোবাই মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি ভিডিঅ'টো কেনেকুৱা পায় জনাবলৈ একদম নাপাহৰিব। আৰু লগতে মই দুটা সৰু সৰু কেঁচা নহৰু দি দিছোঁ। আৰু নহৰুখিনি এনেকৈ গোটা গোটাকৈ দিম। নহৰুখিনি মই মিক্সিত বা এনেকৈ পিচি নিদিওঁ। এয়া মোৰ জলকীয়া আৰু নহৰুখিনি ধুনীয়াকৈ গুচাই হ'লে। আৰু এইখিনি মই প্ৰথমে এখন কাঁহী লৈছোঁ আৰু কাঁহীখনত ধুনীয়াকৈ মই জলকীয়াখিনি গোটেইটো মানে এফালকৈ এৰুৱাই নিদিওঁ, এটা লগতে ধৰক লগাই দিম। প্ৰথমটো বাৰু এনেকৈ কটাই গ'ল, কিন্তু এনেকৈ এটাতে মানে এফালকৈ এনেকৈ দিম, কাৰণ মছলাখিনি যি নিমখখিনি অলপমান সোমালেহে ভাল লাগিব, সৰিয়হ বা নিমখখিনি নহয় জানো, সেইকাৰণে মই অলপ কাটি দিছোঁ। আৰু তাৰপাছতে কেনেকৈ বনাওঁ চাই থাকক আপোনালোকে। আৰু আপোনালোকে মই সৰিয়হখিনি পিচি ল'লোঁ আৰু লগত ল'ম নিমখ, হালধি, জলকীয়া গুড়া মানে ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ অলপ। আৰু মছলা মানে অলপ লৈছোঁ, কাৰণ ইমান মছলাটো মই ব্যৱহাৰ নকৰোঁ, কাৰণ যিটো জ্বলাই হয় ন, তাত অকণমান জিৰা ধনিয়া আৰু অকণমান ভিনেগাৰ দিছোঁ দেই। ভিনেগাৰখিনি বনাই থাকোঁতে দিলোঁ, মই ভিডিঅ'টো এতিয়া এডিটিং কৰি থাকোঁতে দেখিছোঁ মই ভিনেগাৰটো দেখুওৱা নহ'ল, ভিনেগাৰো দিছোঁ অকণমান। আৰু এইফালে গেছ জ্বলাই ল'লোঁ আৰু এইফালে মই কেৰাহী পাতি লৈছোঁ। আৰু কেৰাহীখন গৰম হ'বলৈ দিম। তাৰপাতে তেলখিনি গৰম হোৱাৰ পাছত মছলাখিনি কেনেকৈ ভাজিম চাই থাকক। আৰু এইফালে মই তেল জোখত দি লৈছোঁ। আৰু মোৰ জলকীয়া যিহেতু 200 গ্ৰাম আছিলে, তাত মই তেলো মানে তাৰ জোখতে মই লৈছোঁ। তেলখিনি একেবাৰে উপঙি যোৱাকৈও নালাগে, অকণমান মানে তাত হেৰি হৈ থকাকৈ লাগে। আৰু তাৰ কাৰণে গৰম মছলা অকণমান লৈছোঁ দেই। গৰম মছলাটো অকণমান মই দি দিওঁ। আৰু এইফালে তেলখিনি মোৰ গৰম হৈছে আৰু ইয়াতে মই জিৰা ধনিয়া মানে যিখিনি মছলা লৈছোঁ আৰু সৰিয়হখিনি ইয়াতে দি দিম। আৰু কিন্তু গেছটো মই বন্ধ কৰি দিম, কাৰণ নহ'লে বেছি ভাজা যাব। আৰু জলকীয়াখিনি যদি মই ইয়াতে ভাজি দিওঁ, কিন্তু জলকীয়াখিনি একদম মানে হেৰি হৈ যাব, কি বোলে শুকাই মানে এটা যে বেলেগ জলকীয়া ভাজিলে হয় তেনেকুৱা হৈ যাব। সেইকাৰণে মই জলকীয়াখিনি ভাজি নিদিওঁ। সেইকাৰণে মছলাখিনি অলপমান মই তেলতে মিক্স কৰি লৈছোঁ আৰু তাতে মই জলকীয়াখিনি দি ল'ম। তেতিয়া মানে নিমখ আৰু ধৰক হালধি, জিৰা এনেকৈ গোটেইখিনি মানে একেলগ হেৰি হৈ যাব ন, নহ'লেবা এটা হৈ দিব। আৰু মছলাত টেমাত ভৰাই ধৰক তেল বা এনেকৈ দিলেও এটা হৈ থাকে। সেইকাৰণে মই কেৰাহীখনতে এনেকৈ দি দিওঁ। আৰু দেখিছে কিন্তু মই গেছ জ্বলাই থোৱা নাই, গেছ বন্ধ কৰি দিলোঁ। আৰু এনেকৈ মই প্ৰথম হেৰি কৰি মিক্স কৰি ল'ম, আৰু যাতে ধুনীয়াকৈ জলকীয়াখিনি মাজত সোমাই যায় নিমখ আৰু সৰিয়হখিনি, তেতিয়া ভাল হয়। যিটো তেলখিনি গৰম আছিলে, সেইকাৰণে মই অলপ টাইম এনেকৈ ৰাখিম ঠাণ্ডা হ'বলৈ। কাৰণ মানে মই যিটো টেমাত ভৰাব লৈছোঁ, চিচাৰ টেমাত ভৰালে হেনো ভাল আচাৰ, বা তেতিয়া পটককৈ বেয়া হৈ নাযায় বুলি কয় আৰু দেই, নাজানো মই বিশেষ। কিন্তু মই প্লাষ্টিকৰ টেমাতে প্ৰায় থওঁ, আৰু মই সেইকাৰণে টেমাটোত থ'বৰ কাৰণে গৰমটো অকণমান ঠাণ্ডা হ'ব দিম, তাৰপাছতহে মই টেমাত ভৰাম। আৰু এনেকৈ অকণমান ঢাকনা মাৰি ৰখাই থৈছোঁ। আৰু এইফালে মই এটা টেমা লৈছোঁ, টেমাটো ধুনীয়াকৈ ধুই কৰি থোৱা আছে, তাতে মই ধুনীয়াকৈ আচাৰখিনি মানে জলকীয়াখিনি ভৰাই দিম। আৰু ভৰাই ৰ'দত দিম। ৰ'দত দিলে আৰু তাৰপাছত খাই থাকিব 3-4 দিনৰ পাছত আৰু খাব পৰা হ'ব চাগে, মই ভাবোঁ মানে ৰ'দটো যদি ভালকৈ পায়। আৰু সৰিয়হৰ গোন্ধটো আৰু কেনেকুৱা আহিব জানেই নহয়, ভালেই লাগে এনেও সৰিয়হৰ আচাৰটো যিটো খায়। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি নতুন ভিডিঅ'ত সকলোকে লগ পাম বুলি আশা কৰিছোঁ। আৰু নতুনকৈ যিসকলে চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এয়া মোৰ আচাৰখিনি ভৰাই হৈ গ'ল, ৰ'দত দিম এতিয়া। আৰু এতিয়া তেনে বাই বাই, পুনৰ অন্য এটি ভিডিঅ'ত সকলোকে লগ পাম।